A to Z Knowledge Assamese চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এক নম্বৰ প্ৰশ্ন, কোন পিতা পুত্ৰই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে পৃথ্বীৰাজ কাপুৰ আৰু ৰাজ কাপুৰ। ২ নম্বৰ প্ৰশ্ন, কোনখন ভাৰতীয় চিনেমা প্ৰথম বিদেশত প্ৰদৰ্শন কৰা হৈছিল? উত্তৰটো হৈছে হিমাংশু ৰয়ৰ ছবি লাইট অফ এছিয়া 1926 চনত। ৩ নম্বৰ প্ৰশ্ন, ভাৰতীয় কথাছবিৰ প্ৰথম শব্দ সংযোগ কৰা আংশিক সবাক ছবি কি আছিল? উত্তৰ বাসু চেটাৰ্জীৰ ৰজনীগন্ধা আৰু চিৎচৰ। ৪ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম চিনেমা হলটোৰ নাম কি? উত্তৰটো হৈছে এলফিনষ্টোন পিকচাৰ পেলেচ, কলিকতা। ৫ নম্বৰ প্ৰশ্ন, একেবাৰে পুৰুষ চৰিত্ৰ বৰ্জিত মাথো নাৰী চৰিত্ৰৰ ছবিখন কি? উত্তৰটো হৈছে ৰুক্মাৱতী কি হাভেলী। ৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম কাৰ্টুন চিনেমাখনৰ নামটো কি? জানেনে বাৰু? উত্তৰটো হৈছে বাবু। ৭ নম্বৰ প্ৰশ্ন, ভাৰতীয় চিনেমাৰ প্ৰথম সংগীত পৰিচালক কোন আছিল? উত্তৰ হৈছে ফিৰোজ শ্বাহ মিস্ত্ৰী। ছবিখনৰ নাম আছিল আলম আৰা। ৮ নম্বৰ প্ৰশ্ন, আটাইতকৈ বেছি গীত থকা ভাৰতীয় চিনেমাখনৰ নাম কি? উত্তৰটো হৈছে ইন্দ্ৰসভা। ইয়াত ৭১টা গীত আছে। ৯ নম্বৰ প্ৰশ্ন, ৰূপালী জয়ন্তী উৎসৱ পালন কৰা প্ৰথম ভাৰতীয় ছবি কোনখন? উত্তৰ হৈছে বাগদাদ কি চোৰ। ১০ নম্বৰ প্ৰশ্ন, ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাত প্ৰথম নিৰ্মিত ছবিখনৰ নাম কি? উত্তৰটো হৈছে দ্য কোৰ্ট ডান্সাৰ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আনলৈ শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।